নমস্কাৰ মাহমৰালৈ বোলে মই অনন্যা আপোনালোক সকলোকে স্বাগতম জনাইছো আজি বহু দিনৰ বিৰতিৰ পিছত এটা সুন্দৰ ব্যতিক্ৰম ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ বুলি আমি আহিছো আজি আমি উপস্থিত আছো হি টিংখাঙৰ পানী বিলত য'ত প্ৰত্যেক বছৰে ইয়াত খাদ্য মেলা অনুষ্ঠিত কৰা হয় আজিও এই বছৰৰ কোনো ব্যতিক্ৰম নহয় ইয়াত খুব সুন্দৰকৈ বিভিন্ন ধৰণৰ খাদ্যৰ সমাহাৰ আৰু বিভিন্ন ধুনীয়া ধুনীয়া বয়বস্তুবিলাকৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে বহুত লোকৰ ইয়াত সমাগম ঘটিছে গতিকে আহকচোন আমি আপোনালোকক দেখুৱাওঁ কেনেধৰণেনো ইয়াত মেলাখন আয়োজন কৰিছে চাই থাকিব মাহমৰা লাইভ হয় হয় এইটো আমাৰ আজি 5 বছৰ হৈছে 5 বছৰ আমাৰ ইয়াৰ প্ৰায় 150 বিঘা এটা পুখুৰী আছে এই পুখুৰীটোৰ সকলোৱে 120 জন সদস্য আছে 120 জন সদস্যই ইয়াত মাছ উৎপাদন কৰে কৰি লৈ আৰু প্ৰতি বছৰে এই খাদ্য মেলাটো আমাৰ অনুষ্ঠিত কৰা হয় ইয়াত আমাৰ মাননীয় কেবিনেট মন্ত্ৰী বিমল বৰাদেৱৰ সম্পূৰ্ণ সহযোগিতাত আৰু তেওঁৰ আমাৰ আশীৰ্বাদতে আমাৰ এই অনুষ্ঠানটো জীয়াই আছে আজি প্ৰত্যেক বছৰে ইয়াত আছে হয় ইয়াত আমাৰ প্ৰতিযোগিতা কিছুমান হয় আজি দিহানামৰ কম্পিটিশ্যন আছে কাইলৈ আধুনিক নৃত্য আৰু বিহু নৃত্য আছে আৰু খাদ্য প্ৰতিযোগিতা হয় তাৰপৰা কবিতা আবৃত্তি প্ৰতিযোগিতা হ'ব তেনেকৈ কৰি আমাৰ গোটেই প্ৰতিযোগিতাখিনি ইয়াত আৰম্ভ হয় মেলা বহিছে ইয়াত যথেষ্টখিনি প্ৰায় আমাৰ 58খন ষ্টল ইয়াত দিয়া হৈছে আৰু ইয়াত আমাৰ কেবিনেট মন্ত্ৰীৰ সম্পূৰ্ণ সহযোগিতা আৰু তাৰ লগতে আমাৰ যোৱা বছৰ 5টা বছৰ আমাৰ যিজন পঞ্চায়তৰ সভাপতি আছিলে হাৰংগ বকলিয়াল তেওঁ আমাৰ যথেষ্টখিনি আমাৰ সহায় কৰিছে তেওঁৰ প্ৰচেষ্টা আছে আমাৰ বিধায়কৰ প্ৰচেষ্টা আছে সকলোৰ আমাৰ 120 জন সদস্যৰ প্ৰচেষ্টাত এই গোটেইখিনি হৈ উঠিছে হয় আমাৰ গোটেই অসমৰ পৰাই বুলি ক'ব পাৰি এতিয়া কিন্তু দেখিছে সম্পূৰ্ণ মাজুলী মানুহখিনি আহিছে মাজুলীৰ পৰা আহিছে ধেমাজি লখিমপুৰ তেনেকৈ গোটেইখিনি আহিছে আহি ইয়াত ষ্টলবিলাক দিছেহি আৰু মানুহ যথেষ্টখিনি হৈছে আমাৰ তিনিদিনীয়া প্ৰগ্ৰেম হয় প্ৰতিদিনাই আমাৰ সাংস্কৃতিক সন্ধিয়াটো তিনিজন আমাৰ হেৰি থাকে গায়ক থাকে মই ডিব্ৰুগড় পাইছোঁ নতুন মালিগাঁও না মোৰ ভাইটি আহিছে লগতে ভালেই হৈছে গাহৰি চিকেন মিছা মাছ চাইমদ ৰহি পিয়ৰটো দিছোঁ নিজে বনাওঁ আমি থলুৱা বেছি নহয় 100 টকা গাহৰি 100 টকা চিকেন 100 টকা চাইমদ 100 টকা ৰহি হাফ 100 ফুল 200 পিয়ৰটো হয় মিচিং লৈ মোৰ 12 বছৰমান হৈছে মই দিল্লীলৈকে গৈছোঁ ইণ্টাৰনেশ্যনেল নহয় সেই দাদাজন চাহ খাম বুলি কোৱাৰ কাৰণে বনাই দিছে চব জুই দি কৰিবলগীয়া হয় সেইটো কাৰণে কষ্ট বহুত হয় অনানি ইয়াতে কৰা হয় টেণ্ট আনিছোঁ টেণ্ট হাউচ আনিছোঁ আৰু টেণ্টত থকা হয় আৰু দেখিছে আপোনালোকে যথেষ্ট কষ্ট কৰিব লগা হয় এনেকৈ এখন দোকান এটা ব্যৱসায় কৰিবলৈ হ'লে আপোনালোকে কৰক আৰু উপভোগ কৰক আমাৰ এই লাইফটো আজি খুব সুন্দৰ হ'বলৈ গৈ আছে বিভিন্ন ধৰণৰ ব্যক্তিৰ সৈতে আমি কথা পাতিম বিভিন্ন ধৰণৰ সুন্দৰ দোকানবিলাক আপোনালোকক দেখুৱাম চাই থাকিব আমি ইয়াৰে কেঁচুৰগুৰি কি বনাইছে এতিয়াতো খাৰু পিঠা দেখিবলৈ পাইছোঁ এইটো চেল ৰুটি হয় আৰু এইটো তিলৰ চাটনি আছে লগত এইবিলাক বিক্ৰী মোটামুটি ঠিকেই চলি আছে লগ লাগি দিছোঁ সৰু বাঁহ আৰু বেতেৰে নিৰ্মিত কিছুমান ধুনীয়া সামগ্ৰী আহকচোন আমি চাওঁ মই তিনিচুকীয়া বৰদলৈ নগৰ এইটো কাউনা গ্ৰাছ হয় মণিপুৰৰ পোৱা যায় মেটেৰিয়েল নিজে এইটো 650 হয় এইটো 13 হয় বাট কম হেৰি ডিছকাউণ্ট আছে হয় হয় কষ্টও আছে এইটো আমাৰ তিনিচুকীয়া বৰদলৈ নগৰতে আমাক কণ্টেক্ট কৰিলে পাই যাব কণ্টেক্ট নাম্বাৰো আছে
ষ্টাৰ্ট কৰিছোঁ। এইখিনি সকলো ধৰণৰ ঔটেঙা, হালধি, আদা, জলফাই, আলু, অসমীয়া আলুটো, ভোট জলকীয়া, মূলা আচাৰ আছে, তাৰপিছতে ভোট জলকীয়া আছে, মূলা, আকৌ পানী টেঙা, খৰিচা, গাহৰি, শুকান গাহৰি আচাৰ, ৰচুন আচাৰ, লেটা আচাৰ, আকৌ জুচ আছে, কৰ্দৈ জুচ, পাইনএপল জুচ। হয় 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 লেটা আচাৰ। এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো হৈছে লেটাৰ আচাৰ। মই কিন্তু আগতে দেখা নাই আৰু শুনাও নাই লেটাৰ পৰা যে আচাৰ থয় বুলি। বাইদেৱে খুব ধুনীয়াকৈ থৈ আনিছে। এইবিলাকৰ প্ৰাইচবিলাক কেনেকৈ দিছে আপুনি? এইবিলাক 200 টকা, সেইটো 200 টকা পাৰ পিচ। তেনেকৈ দামবিলাক প্ৰায় একেই অঁ। কিছুমান বেলেগ এটা দুটা বেলেগ, প্ৰায় বেছিভাগৰ একেই। হয় হয় ঘৰতে বনাওঁ, মই নিজে বনাওঁ। RCT ট্ৰেইনিং লৈ পেলাই ব্যক্তিগতভাৱে কৰিছোঁ। হয় ঠিকে আছে, ভালে। মই আহিছোঁ হলগুৰি টিপুমীয়াৰ পৰা। আমাৰ বিভিন্ন ধৰণৰে আছে, বাগান ভেলিয়ালৈকে, আৰু এইটো নাজি নিজৰ আমাৰ দাদাজনৰ হয়। মই ইয়াত পঠিয়াই দিছোঁ।